নমস্কাৰ। স্বৰচিত কবিতা। মই এতিয়া মই নহয়, মই এতিয়া মই নহয়, মই এটা যন্ত্ৰ মানৱ। মই যে মই আছিলোঁ এদিন পাহৰি গৈছোঁ। নাই মোৰ সুখ কিম্বা দুখ, নাই মোৰ আবেগ নাইবা অভিমান, নাই ভাগৰ নাই চিৰণি, একোৱেই নাই, চলিব লাগে চলি আছোঁ। এদিন আছিল ভাগৰ, দুখ, সুখ, অভিমান আৰু অহংকাৰ সকলো আছিল। তেতিয়া মই হৈ আছিলোঁ। এতিয়া আমিবোৰ আছোঁ এখন বৃহৎ জেলত। খালি আমাক দেৱালে আৱৰা নাই, আৰু জেইলাৰৰ টুপি আৰু লাঠি নাই। মনত অহা ভাৱবোৰ ক'ব বা লিখিব নোৱাৰোঁ। ক'লে বা লিখিলেই স্থানান্তৰ হ'ব জেল, ডাঙৰ জেলৰ পৰা সৰু জেল, য'ত দেৱালে আৱৰি থাকিব, চন্দুৰেৰে ভৰি থাকিব জেল। বিচ্ছিন্ন হৈ পৰিব আপুনি সমাজ নাইবা পৰিয়ালৰ লগত। এটা মোহৰ লাগিব আপোনাৰ, ৰাষ্ট্ৰদ্ৰোহীৰ মোহৰ। সেই এতিয়া একো নুশুনিব, একো নক'ব, একো নাচাব, খালি এটাই কাম, হয় ছাৰ, হয় হুজুৰ, জিন্দাবাদ হুজুৰ। তেতিয়া আপুনি হৈ পৰিব দেশপ্ৰেমী, দেশভক্ত। মাতিলেই বিপদ। সেই আকৌ কৈছোঁ, মই এতিয়া মই নহয়, মই যে এদিন মই আছিলোঁ পাহৰি গৈছোঁ। ধন্যবাদ।